চাওঁতে চাওঁতে শাৰদীয় দুৰ্গা পূজা দুৱাৰ মুখত মোৰ আখালৰ পৰা সকলোলৈকে শাৰদীয় শুভেচ্ছা যাচিলোঁ। পূজা আৰু জেলেপি এটি সুন্দৰ সংমিশ্ৰণ নহয়নে বাৰু? পূজা কেইদিন বা দশমী দিনা জেলেপি নাখালে ভালেই নালাগে। সেয়ে মোৰ আখালত অতি মচমচীয়া আৰু সৰু সৰু জেলেপি তৈয়াৰ কৰিলোঁ। আহকচোন ৰেচিপি মাজলৈ। মই লৈছোঁ জেলেপি বনাবলৈ ময়দা 1 কাপ, কৰ্ণফ্লাৱাৰ 1 টেবুল চামুচ আৰু বেচন 1 টেবুল চামুচ, চেনি 1 টেবুল চামুচ আৰু শুকান উপকৰণখিনি মই ভালদৰে মিলাই লৈছোঁ। এতিয়া মই দিছোঁ 1 টেবুল চামুচ দৈ আৰু ভালদৰে সকলোখিনি উপকৰণ মিলাই দিছোঁ। এতিয়া মই দিছোঁ এয়া এচিকুট খোৱা চৌদা আৰু এয়া দিছোঁ কমলা ৰঙৰ ফুড কালাৰ 2 টোপ আৰু সকলোবিলাক মই ভালদৰে মিলাই অলপ অলপ পানী দি এনেদৰে ফেটি ল'ম। বেছিকৈ আমি পানী দি ল'ব নালাগে, কমকৈ আমি পানী দিলে ভাল, কাৰণ বেছি আমি ডাঠ বা পাতলীয়া কৰিব নালাগে। আৰু মই এনেদৰে কেক ফেটা ব্লেণ্ডাৰে মই এনেকৈ ফেটি লৈছোঁ। আমাক বেছি ফেটি লোৱা প্ৰয়োজন নাই, আমি লাহে লাহে কৰিব লাগে। অলপ পানী প্ৰয়োজন হোৱাত মই দি দিছোঁ ডাঠ হোৱা যেন দেখি। এতিয়া আমি 15 মিনিট সময় ঢাকি থৈ দিম। তাতোতকৈ বেছি সময় ঢাকি ৰখা প্ৰয়োজন নাই, তেতিয়া জেলেপি ফুলাত সহায় নকৰে বা মচমচীয়া নহয়। মিশ্ৰণটো ৰেডি হোৱাত আমি এতিয়া তৈয়াৰ কৰি ল'ম চিৰাপ। মই তাৰ বাবে লৈছোঁ পানী আধা কাপ, চেনি 1 কাপ, ইলাচি 4টা আৰু এইখিনি জুইত এনেদৰে তুলি দিছোঁ। আৰু জুইটো আমি মধ্যমীয়াত ল'ব লাগিব। আমি চেনি পানী বেছি ডাঠ কৰিব নালাগে, এটা জোখত ৰাখিব লাগে। প্ৰায় আমাৰ চেনি পানীখিনি হোৱা যেন পাইছোঁ আৰু তাত মই এতিয়া চেপি দিম অলপ নেমু, চাহ চামুচেৰে এচামুচ। আৰু আমি বেছি সময় ৰখা প্ৰয়োজনে নাই। এডাল যদি তাঁৰ ওলায়, এয়া দেখিছে খুব সুন্দৰকৈ তাঁৰডাল ওলাইছে, আমি নমাই থৈ দিম। আৰু আমি এতিয়া ৰেডি কৰিম যিটো আমি বেটাৰ বা ঘোল তৈয়াৰ কৰিছিলোঁ, সেয়া দেখিছে। আৰু সেই ঘোলটো ল'ম এটা পলিথিনৰ চুক কাটি বা কোণেৰে, এয়া দেখিছে এনেদৰে মই লৈ লৈছোঁ। আমি ভাবোঁ জেলেপি তৈয়াৰ কৰিবলৈ বহুত কষ্ট হয়, কিন্তু একদম সাধাৰণভাৱে আমি বনাব পাৰোঁ ঘৰতে মচমচীয়া জেলেপি। এইটো দেখিবলৈহে টান যেন লাগিছে, যেতিয়া নিজে বনাব খুব সহজ হয়। আৰু দেখিছে জুইটো মধ্যমীয়াত ৰাখিব, বেছি কমাই ল'বও নালাগে, তেতিয়া নুফুলে। মই প্ৰথমে এয়া 2খনকৈ দি দেখাইছোঁ। দেখিছেই নহয়, তৎক্ষণাত ঘূৰাই দিয়াৰ লগে লগে 2টা জেলেপি তৈয়াৰ হৈছে। আৰু আমি এয়া দেখিছে মই দেখুৱাই দিছোঁ। আৰু খুব কম জুইত আমি মচমচীয়া হ'ব দিব লাগে, কাৰণ আমি কেইবাদিনলৈও খাব পাৰোঁ তেতিয়া। বজাৰতকৈ বেছি মচমচীয়া হয়। খুব কমাই ল'ব জুইটো আৰু ৰঙচুৱাকৈ এনেদৰে ভাজি থাকিব। এয়া দেখিছে এটা সুন্দৰ ৰং হ'ল। আৰু যিখিনি মই চিৰাপ বনাই লৈছোঁ, সেই চিৰাপত এটা ফাল 10 ছেকেণ্ড আৰু আনটো ফাল
10 ছেকেণ্ড ৰাখি এখন ফুটা থকা চালনী বা যিকোনো ল'ব পাৰে। মই টাৱা এখন লৈছোঁ আৰু তাত তুলি যাব। নহ'লে কি হয়, বেছি চেনি পানী লাগি থাকিলে অলপ ভেজভেজীয়া হৈ যোৱা হোৱাৰ লগতে খুৰমা হৈ পৰিব। মই আন এটা এনেদৰে বনাই দেখুৱাইছোঁ। আপোনাৰ ইচ্ছা অনুসৰি বনাব পাৰে, 2টা বনায়, 3টা বনায়, 4টা বনায়। সেইটো সম্পূৰ্ণ নিজৰ ওপৰত কথা। প্ৰথমে মই 2টাকৈ লৈ দেখুৱালোঁ, এতিয়া 3টাকৈ। যদি আপোনালোকে কিবা অসুবিধা পায় নিশ্চয় মোক কমেণ্ট কৰি সুধিব পাৰে, কাৰণ মই সদায় আগ্ৰহী শিকাবৰ বাবে। আপোনালোকে নিশ্চয় এই ভিডিঅ'টো চাই কেনে পাইছে মোক ক'ব। যদি ভাল পায় তেনে ছাবস্ক্ৰাইব এটি কৰিব বুলি মই আশা ৰাখিলোঁ। মই নতুন নতুন বহু ৰেচিপি লৈ আপোনালোকৰ মাজলৈ এনেদৰে আহিয়ে থাকিম। মই আগতেও কৈছিলোঁ, জেলেপীকেইটা আমি খুব কম জুইত ভাজিব লাগে আৰু বেছি দিন ৰাখিবলৈ হ'লে আমি অলপ ৰঙচুৱা কৰিব লাগে। মই ৰঙচুৱা কৰিছোঁ। তেতিয়া মুৰমুৰীয়াটো বেছি হয়। ইয়াত দেখিছে, মই এনেদৰে 5টা জেলেপি প্ৰস্তুত কৰি দেখুৱালোঁ আৰু নমুৱা বা চেনি চিৰাপত থোৱা পদ্ধতি একেই। মই পুনৰ আৰু 2টামান বনাই দেখুৱাইছোঁ। আকাৰ দিয়াটো সম্পূৰ্ণ নিজৰ ওপৰত কথা আৰু ঘোলটো বা বেটাৰটো অকণমান ভাল হ'ব লাগে। আৰু মই যিদৰে দেখুৱাইছোঁ তেনেদৰে কৰিব বুলি মই আশা ৰাখিছোঁ। এয়া দেখিছে, মই ৰঙচুৱা কৰি লৈছোঁ। আৰু এটা কথা, চিৰাপত যে নেমু দিছোঁ, নেমুটো দিয়া কাৰণ হৈছে চেনিখিনি শুকাই গ'লে বগা হৈ আমি খুৰমাত দিয়া নিচিনা হয় আৰু নেমু ৰসে কিন্তু সেয়া সহায় কৰে আৰু খাবলৈও সোৱাদ লগা হৈ পৰে। মই আগতে কৈছোঁ, খুব কম জুইত লাহে লাহেকৈ বনাব আৰু 10 ছেকেণ্ডকৈ এটা ফালে জেলেপীকেইটা ৰাখি আনটো ছাইডতো 10 ছেকেণ্ড ৰাখিব। বেছি দেৰি চিৰাপত থ'লেও জেলেপী কিন্তু ভেজভেজীয়া হৈ যায় আৰু খাবলৈ বেয়া লাগে। সেই কথাটো কিন্তু সদায় মনত ৰাখিব। মই বাকী থকা ঘোলখিনি এনেদৰে কণ্টিনিউ কৰিলোঁ আৰু পদ্ধতিটো একেই, কেৱল মই সজাই পৰিৱেশন কৰি দেখাম, কাৰণ ভিডিঅ'টো বেছি দীঘল কৰিলেও চাবলৈ অসুবিধা হয়, নহয়নে বাৰু? আৰু যদি বুজাত অসুবিধা হয় মই বাৰে বাৰে কৈছোঁ, আপোনালোকে সুধিব। সেইকাৰণে মই কথাবিলাক খুব লাহে লাহেকৈ কৈছোঁ। এয়া দেখিছে, আকাৰ দিয়াটো সম্পূৰ্ণ নিজৰ ওপৰত কথা। আৰু মই শেষত কওঁ, জুইটো খুব কমাই ল'ব আৰু ৰঙচুৱাকৈ ভাজিব। আৰু এনেদৰে মই 5-6টাকৈ কেতিয়াবা 10টাকৈ দিওঁ, যেতিয়া তেল বেছিকৈ দিওঁ। এনেকৈ বনাব পাৰি। আশা ৰাখিছোঁ এইবাৰ ঘৰতে জেলেপী তৈয়াৰ কৰি পৰিয়ালটিক খুৱাওক আৰু নিজেও খাওক, আলহীকো খুৱাওক। পুনৰ শাৰদীয় শুভেচ্ছা সকলোলৈকে যাচিলোঁ। নতুন নতুন ভিডিঅ' লৈ মই আপোনালোকৰ কাষলৈ এনেদৰে আহি থাকিম।